হেল্ল' বন্ধুসকল কি খবৰ আপোনালোকৰ? তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল দত্ত দা। তো আপোনালোকে ভাবিছে চাগে আজি ৰাতিপুৱা এই হেলমেট পিন্ধি কেলে ভিডিঅ' আৰম্ভ কৰিছে। তো মানে ৰাতিপুৱা ভিডিঅ' আৰম্ভ কৰা উদ্দেশ্যটো এটাই, মানে একদম আপোনালোকক গৈহে দেখাম আৰু। এইফালে চাওক, আজি মই ভিডিঅ' দিছোঁ বাহিৰৰ পৰা ষ্টাৰ্ট। লৈ লৈছোঁ স্কুটি মানে বাসন্তী। এখন বাসন্তীখন আগতে মানে আচলতে বা ভাগৰ। তো আপোনালোকে মই ৰেপিড' মাৰিম বুলি ভাবিছে নি? আকৌ ৰেপিড' নহয়। তো আপোনালোকক দেখাই আছোঁ ক'ত যাম, কি কৰিম। বেয়া মজা জেগা এডোখৰলৈ গৈ আছোঁ, বেয়া ধুনীয়া দৃশ্য পাব একদম মানে। আৰু আজি ভিডিঅ'টো অলপ স্পেচিয়েলো হ'ব, মানে কি হ'ব আপোনালোকক মই কৈ যাম, এতিয়াই কৈ নলওঁ। তো একেবাৰে জেগাত লগ পাম নেকি? আপোনালোকে চাই যাওক, মই দেখাই আছোঁ। একফালে ৰাতিপুৱা গুৱাহাটী, এইফালে গুৱাহাটী চহৰ। একোৱে নাই, একদম খালী মানে গাড়ী চলি আছে, ইমান গাড়ী চলাই ট্ৰাকছে চলিছে আৰু একদম ৰাস্তা খালী। আৰু মানে ট্ৰাক কপাই পুতিছে, মানে কপাই পুতিছে। বন্ধুসকল মানে কি সুন্দৰ পৰিৱেশ। এইফালে পিছতে চেক কৰক, আপোনালোকক মানে দেখাতে মই থাকিব নোৱাৰিলোঁ। আছোঁ দেখিছে না কি ধুনীয়া, মানে কি সুন্দৰ পৰিৱেশ। এইফালে গোটেই পাহাৰ। এইখনেই গুৱাহাটী চহৰ ৰাতিপুৱা। আজি প্ৰথম মই গুৱাহাটীত বেলি দেখি পাইছোঁ, প্ৰথম। গৈ থাকোঁ তেতিয়াহ'লে, আৰম্ভ কৰোঁ। তো ফাইনেলি বন্ধুসকল মই পাই গ'লোহি যোনটো জেগালৈ মই আহি আছিলোঁ। এইফালেতো চেক কৰক, এইটো চাগে বহুতে চিনি পাইছেই। এইটো হ'ল সৰুসজাই ষ্টেডিয়াম। তো সৰুসজাই ষ্টেডিয়ামৰ ভিতৰত কি হৈ আছে মই আপোনালোকক ভিতৰত গৈহে দেখাম। তো চাই থাকক ভিডিঅ'টো, আৰু মই চাই মানে আজি অলপ জ্ঞান দিওঁ মানে আপোনালোকক। তো ব'লক ভিতৰলৈ যাওঁ। এইফালে তো বন্ধুসকল মই সৰুসজাই ষ্টেডিয়ামৰ ভিতৰত পাই গ'লোহি। আৰু ফাৰ্ষ্ট টাইম আহিছোঁ। এইফালে পাৰ্কিং জ'ন বুলি দেখাইছে, এইটো পাৰ্কিং জ'ন। তো ইয়াতে স্কুটিখন পাৰ্ক কৰি ল'লোঁ আৰু। ফাৰ্ষ্ট টাইম আহিছোঁ মই নাজানো ক'ত কি আছে। এইফালে ভিউটো এনেকুৱা, মানে ফাৰ্ষ্ট টাইম আহিছোঁ নহয়, ময়ো ভালকৈ চিনি নাপাওঁ। মানে আপোনালোকক দেখামেই, ময়ো চাম, আপোনালোকে চাওক যোনে যোনে নাই দেখা। তো ভিতৰলৈ যাওঁ। ভিতৰত গৈ মেলি মানে সাগৰ দা আহিছে। সাগৰ দা মানে সেই মই যে বিয়াত যে সাগৰ দাৰ লগত যে ঘূৰি ফুৰিছিলোঁ যে, তো বিয়া ব্লগত চাগে আপোনালোকে দেখিছে যদি আপোনালোকে সাগৰ দাক নিশ্চয় চিনি পাব। তো যদি সেই ভিডিঅ'টো নাই চোৱা, মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে সেইটো ভিডিঅ' চাই ল'ব খালি এইটো ভিডিঅ' চোৱাৰ পাছত। আৰু মানে বন্ধুসকল সোমোৱাৰ পাছতে এইফালৰ পৰা মই অহাৰ পাছতে ইয়াত দেখিছোঁ ডাঙৰ ফুটবল এটা। চাওক এইটো পূৰা ডাঙৰ ফুটবল। আৰু আজি মেৰাথন আছে মানে। তো এইফালে ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম। ভিতৰত পূৰা গান বাজি আছে। ভিতৰলৈ গৈ লওঁ, ভিতৰত গৈ আপোনালোকৰ ভিতৰ দৃশ্যটো দেখাই আছোঁ। সাগৰ দাক কল এটা কৰি ল'লোঁ। সাগৰ দা কৈছে গেট নাম্বাৰ 4 দি যাব লাগে। তো সাগৰ দাই কোৱা মতে গেট নাম্বাৰ 4 এইফালে আছে, এইফালে। তো সেইখন গেট নাম্বাৰ 1। তো গেট নাম্বাৰ 4ৰ ফালে গৈ আছোঁ। আৰু গাড়ী পাৰ্কিং চাওক না আপোনালোকে, এইবোৰ চাওক গোটেই গাড়ী দেখিছে নাই? সেই মোৰলৈ গোটেই গাড়ী মানে। ভিতৰত পূৰা বিহু গান বাজি আছে। তো গৈ লওঁ ভিতৰলৈ। তো ফাইনেলি বন্ধুসকল ভিতৰলৈ আহি গ'লোঁ।
আৰু ভিতৰলৈ আহিও মা কচম বাপ জনমত প্ৰথমবাৰ দেখিছোঁ মানে এইটো এনেকুৱা মানে তো ফাৰ্ষ্ট টাইম দেখিছোঁ আপোনালোকক দেখাইছোঁ এই চাওক এইটোৱে ষ্টেডিয়াম সেইফালে তাত গান বাজি আছে এয়া মেৰাথন দৌৰি আছে চবে তো বন্ধুসকল সাগৰদা দৌৰি আছে সেইটো সাগৰদা ৰ'ব ওচৰলৈ অহাৰ পিছত দেখাম মানে সাগৰদা দৌৰি আছে ধৰিব নোৱাৰে বহুত মানুহ দৌৰি আছে ন তো দৌৰি হোৱাৰ পাছতে সাগৰদাক লগ পাই দিম আপোনালোকৰ লগত সাগৰদাক লগ পাই দিম আৰু এই মেৰাথনটো দৌৰি লওক তাৰপাছতে দেই দৌৰা সাগৰদা দৌৰা দৌৰা সাগৰদা কিবা এটা কৈছিলে কিনো ক'লে বুজিয়ে নাপালোঁ পাই তো কিমান দিন দৌৰি দৌৰি চাই থাকিম ওপৰৰ পৰা আপোনালোকক মেহফিলটো দি দিওঁ ন মই ওপৰৰ পৰাটো চাই পোৱা নাই আজিলৈকে তো সেই ওপৰলৈ যাওঁ একদম ওপৰৰ পৰা চাওঁ কেনেকুৱা লাগে ফিল্ডটো লৈ চাওঁ মানে আপোনালোককো দিওঁ তো বন্ধুসকল ওপৰলৈ যাম ভাবিছিলোঁ ৰাস্তাহে নাই পাৰ হৈ যাওঁ মই জপনা পাহাৰতে পাৰছোঁ ওপৰলৈ আহি আছোঁ আৰু মোৰ পেছনে দেখিছে চাগে আপোনালোকে ভিউটো পুৰা একদম গান বাজি আছে এইফালে পুৰা ডান্স আহিছে ডান্স দেখি গৈ মেৰাথন এইফালে পুৰা মাৰাথন এইফালে পুৰা দৌৰি আছে আৰু ওপৰলৈ যাওঁ ন আৰু অলপ ওপৰলৈ যাওঁ ৰ'ব একদম টপ ফ্ল'ৰত যাওঁ সাগৰদাক লগ পাই গ'লো লগত মই মেৰাথন দৌৰি আছে কিবা ক'বা দেখুৱাই কেনেকুৱা লাগিছে দৌৰি 2 ঘণ্টা হৈছে 4 ঘণ্টা আৰু 2 ঘণ্টা আছে বহুত ভাগৰ লাগিছে ভৰি একদম পুৰা হেৰি হৈ গৈছে মই লগতে সহযোগিতা দি দিছোঁ ঠিকে আছে সকলোকে ধন্যবাদ চাব দেই ইয়াৰ ব্লগটো চাব তো মানে এতিয়া সাগৰদাক এনেকৈ মই এৰি থৈ ৰুমলৈ যামগৈ ৰুমলৈ মানে আজি বাক আকৌ হেৰি থ'ব লাগিব বা ডাউন এইবোৰ মই পাছত ক'ম ৰুমত গৈ পিনে ক'ম তো সাগৰদাক এৰিলোঁ সাগৰদা আজি আমাৰ ৰুমলৈকে যাবগৈ থাকিব সাগৰদা এতিয়া দৌৰি থাকিব কাৰণ আৰু 2 ঘণ্টা দৌৰিব 10টা বজাতহে শেষ হ'ব আৰু মোৰ এইফালে দেৰি হৈ যাব আৰু বেলেগ প্লেনছ আছে মানে তো ৰুমলৈ যাওঁ তো বন্ধুসকল বাহিৰলৈ ওলাই গ'লোঁ বাহিৰলৈ ওলাই আহি মেলি এতিয়া স্কুটি ষ্টাৰ্ট দি যাবলৈ লৈছোঁ আৰু
আৰু এতিয়া পূৰা জোচলা গান লগাই দিছে মানে এইফালে আৰু মই বেছি দেৰি কৈ থাকিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব এতিয়া বেছি দীঘলো নকৰিলে ভিডিঅ'টো নহ'লে আমনি পাই যাব যে আৰু এই লাষ্টবাৰৰ বাবে দেখা দিছোঁ আপোনালোকে এইটোৱে আছিলে সৰুসজাই ষ্টেডিয়াম যিটো গেম চেঞ্জ হৈ থাকে যে ইয়াতে হৈ থাকে আৰু স্কুটিখন লৈ পিনে আৰম্ভ কৰি দিলোঁ আৰু ৰাইডটো আৰু তো ব'লক যাওঁ লৈ পিনে গৈ আছোঁ এতিয়া মানে গৈ অলপ আৰামেই পাম কাৰণ অথনি পূৰা বতাহ দি আছিলে আৰু পূৰা ঠাণ্ডা পাইছিলোঁ মানে তো এতিয়া ৰ'দ দিছে একেবাৰে ৰুমতে লগ পাম দিয়ক গৈ লওঁ দেই চ' ফাইনেলি বন্ধুসকল মই ৰুম আহি পাই গ'লোহি তো অথনি যে কৈছিলোঁ আপোনালোকক বা ক'ৰবাত থ'ব যাম বুলি তো ক'ত থ'ব যাম কেলৈ যাম বা ক'ত যাব এইটো মোৰ নেক্সট ব্লগত দেখাম আপোনালোকক তো সেইটো কাৰণে মই বেলেগ এটা ব্লগ বনাম আজিয়ে যাব মানে খালি ব্লগটো আপোনালোকে কাইলৈহে পাব তো আজি ভিডিঅ'টো মই ইয়াতে এণ্ড কৰোঁ তো ভিডিঅ' চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু ভাল পালে যদি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু তলত থকা বেল আইকনটো দবাই মোক ছাবস্ক্ৰাইব কৰি ল'ব বিদায়